নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আছিল শ্ৰেয়াৰ পৰীক্ষা আৰু পৰীক্ষা শেষ হোৱাৰ পিছত 10 বজাত আমি আহিলোঁ জুৱেলাৰী দোকান, য'ত শ্ৰেয়াই ল'লে এযোৰ খাৰু, ৰূপৰ খাৰু, আৰু ৰূপৰ খাৰু তাই তাতেই পিন্ধি ল'লে। দেখুৱাচোন চাং চাং কেনেকুৱা। Happy birthday to you. তাৰপাছত আমি আহিলোঁ ৰোহনহঁতৰ ঘৰলৈ। ৰোহন মানে শ্ৰেয়াৰ মামায়েক। আজি তাৰ বাৰ্থডে বুলি এটা কেক কাটিলোঁ। শ্ৰেয়াই কেক খাইছে, আমিও লগতে খালোঁ। আৰু তাৰপাছত এয়া আপোনালোকক দিছে পল্লৱী, আৰু এইটো হৈছে কেক খালোঁ। বহুত সোৱাদ আছিল আৰু বনাইছিলে মৰমীয়ে। আৰু শ্ৰেয়াই এটা মামায়েকলৈ গিফ্ট আনিছিলে আৰু গিফ্টটো লৈ আহিছিলোঁ আমি এংলা বজাৰৰ পৰা আহোঁতেই। তাৰপাছত তাই ভাবিলে, মামায়েকক ক'লে যে এইটো আনবক্সিং কৰোঁ। Wow! Panda. Beautiful. Thank you. Jangan kita tes lagi. Iya anak. Wow. Beautiful. Ting 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 ting. Thank you. তাৰপাছত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি এয়া মাছ কাটাত ব্যস্ত, আৰু মাছ কটা মই কটা নাই বাৰু। আৰু আজি দিনটো বহুত গৰম, আৰু এনেধৰণে গৰম হৈ আছে। আৰু তাৰপিছত সন্ধিয়া হৈ গ'ল, আৰু সন্ধিয়া এটা বিশেষ বস্তু আজি দেখা পালোঁ, ৰামধেনু। সন্ধিয়াৰ আকাশত ৰামধেনুখন দেখি মনটো খুবেই ভাল লাগিলে, আৰু শ্ৰেয়াও বহুত ভাল পালে। ৰামধনু। আজিলৈ ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ত লগ পাম। টিল দেন টাটা, বাই বাই।